হেল্ল' এভৰিৱান, ৰাতিপুৱাই মই কি কাম কৰিছোঁ সেইখিনি আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। প্ৰথমে শুই উঠিয়ে মই চোতালখন সাৰি লৈছোঁ আৰু এতিয়া ৰ'দটো ওলোৱা নাই কাৰণে ধুনীয়াকৈ সাৰি ল'লোঁ আৰু সাৰি মেলি আহি মই কুহুমীয়া গৰম পানী খাইছোঁ আৰু ভাবিলোঁ আজি আপোনালোকলৈ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰোঁ সেইখিনি দেখাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকে ভিডিঅ'টো একদম শেষৰলৈকে চাই থাকিব আৰু যিসকলে চাই আছে অশেষ ধন্যবাদ আপোনালোকলৈ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি হৈছে দেওবাৰ আৰু বতৰটো এইকেইদিন আপোনালোকৰ ফালে কেনেকুৱা কৰিছে জনাবচোন। আমাৰ এইফালে ইমানেই গৰম পৰিছে নহয়, মানে মানুহৰ গৰমত বেমাৰ ষ্টাৰ্ট হৈ গৈছে আৰু যিহেতু বতৰ সলনি হৈছে। বতৰ সলনি বহুত আগতেই হ'ল, বহুতৰ আগতেই বেমাৰ হ'ল, কিন্তু এতিয়া মানে মানুহবোৰৰ বেছিয়ে বেমাৰ আজাৰবোৰ শুনিছোঁ, জ্বৰ, কাহ, তেনেকুৱা সৰু ল'ৰা ছোৱালীবোৰ খুব জ্বৰ শুনিছোঁ। আৰু মই আজি ৰাতিপুৱাই কেমেৰাটো ল'লোঁ আৰু ৰাতিপুৱাই বেমাৰৰ কথা কৈ দিছোঁ নহয় জানো। আজি ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, যিহেতু দেওবাৰ ৰাতিপুৱা পৰাই ষ্টাৰ্ট কৰি যাওঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব। আৰু মোৰ ভিডিঅ'বোৰ সকলোৱে যিদৰে মৰম দিছে মানে ভাল লাগিছে, কিন্তু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু লাইক আৰু ছাবস্ক্ৰাইব নকৰে। যাতে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু কিমানখিনি কি ভিডিঅ' দিব পাৰিছোঁ নাজানো, কিন্তু তথাপিও চেষ্টা কৰিছোঁ আপোনালোকে ভাল পাব বুলি আশাও ৰাখিছোঁ। এতিয়া শুই উঠিলোঁ, চোতাল সাৰি আহিলোঁ, মুখ চুখ ধুই আহিলোঁ, দেখিছেনে ঘামি থকা নাই, পিছে মুখখন ধুই আহিছোঁ আৰু পানী চানী খালোঁ। খাই মেলি এতিয়া ভাবিছোঁ ৰুমটো ঠিক কৰি লওঁ, তাৰপিছত বাকীবোৰ কাম। এতিয়া ৰুমটো ঠিক কৰি লওঁ, বিচনা চিচনা পাৰি লওঁ, কাৰণ ৰুমটো চিজিল হৈ থাকিলেহে মোৰ মনটো ভাল লাগে, কাৰণ চিজিল হৈ নাথাকিলে মোৰ মনটো বহুত বেয়া লাগি থাকে। এতিয়া ৰুমটো ঠিক কৰি লওঁ। হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ মই চুলি কেয়াৰ এটা লৈ আহিছোঁ। চুলি কেয়াৰ মই কেনেকৈ লওঁ আৰু এইকেইটাত থাকিব চুলি দীঘল সোনকালে হোৱা, চুলি নফটা আৰু চুলিৰ উজ্জ্বল কালাৰ অহা সকলোবোৰ। সেয়েহে আপোনালোকক একদম সহজ পদ্ধতিৰে ঘৰুৱাভাৱে দেখাওঁ বুলি ভাবিলোঁ। মইনো কেনেদৰে লগাওঁ, চুলি কেয়াৰ কেনেদৰে লওঁ। মই প্ৰায় হেনা ঘঁহা নহয়েই, কিন্তু এইকেইটা বস্তু মই বহুতে ব্যৱহাৰ কৰি থাকোঁ আৰু বহুতে ভালো পাইছে। মোৰ লগৰবোৰক কোনোবাই সুধিলে মই ক'লে তাহাঁতিও লগাই খুব ভাল পায়। সেয়েহে আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ লৈ আহোঁ। প্ৰথমতে মই লৈছোঁ তেল আৰু এইটো চিৰাম লৰিয়েলৰ, এই দুটা ইউজ কৰিম। আপোনালোকে তেল অকণমান বাতিত উলিয়াই ল'ব। আপোনালোকে তেল যিকোনো ব্যৱহাৰ কৰিব পাৰে, নাৰিকল তেল বা অন্য যিকোনো আপোনালোকে তেল ব্যৱহাৰ যিটো কৰে সেইটো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া তেল মই বাতিত সৰহকৈ উলিয়াই ল'লোঁ আৰু ইয়াতে মই এতিয়া চিৰাম ব্যৱহাৰ কৰিম। চিৰাম ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ চুলিখিনিত লগাম। একদম সহজ, আপোনালোকে লগাবচোন। চুলিখিনি মই দুকচা কৰি ল'ম, ঠিকছেনে? আৰু এতিয়া মই ভালদৰে লগাই ল'ম, একদম গুৰিৰ পৰা লগাম মই। এতিয়া মোৰ লগোৱা হৈ গ'ল। এতিয়া মই এঘণ্টামান বাকীখিনি কাম কৰোঁ, মানে চুলিখিনি খোপা এটা বান্ধি পিনি ৰাখি থ'ম আৰু চেম্পু দি ধুই দিম। আৰু আপোনালোকে যি চেম্পু ব্যৱহাৰ কৰে সেই চেম্পু দি ব্যৱহাৰ কৰি ধুনীয়াকৈ চুলিখিনি ধুই দিব। আৰু যেতিয়া ধুব তেতিয়া অকণমান কুহুমীয়া গৰম পানী পাৰিলে ধুব চুলিখিনি, তেতিয়া ঠিক হয়। মই কুহুমীয়া গৰম পানী, একদম কুহুমীয়া গৰম পানীয়ে চুলিখিনি ধুম আজি। আৰু এতিয়া মোৰ লগোৱা পদ্ধতি আপোনালোকক দেখুৱালোঁ আৰু এনেদৰে মই চুলি কেয়াৰ লওঁ। আৰু এটা বস্তু আপোনালোকক দেখাম, মুখত মই কি ইউজ কৰোঁ আৰু মোৰ মুখত কিয় গুটি নুঠে আৰু মুখৰ দাগবোৰ আমি কেনেধৰণে আঁতৰাব পাৰোঁ তাৰো এটা সহজ পদ্ধতি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সাধাৰণ এডোখৰ চাবোন আৰু এই চাবোনডোখৰ মই ইউজ কৰি খুবেই ভাল পাইছোঁ। ডেইলি মই মুখত এইডোখৰ চাবোনেই ইউজ কৰোঁ। এইডোখৰ চাবোন অকল মই মুখতহে সানো আৰু এই চাবোনডোখৰ হৈছে পাপায়া হানি চাবোন। আৰু এইডোখৰ আপোনালোকে অনলাইনতো পাব, কিন্তু অনলাইনত প্ৰাইচটো বহুতেই দাম। মই এই চাবোনডোখৰ মই দোকানৰ পৰা আজিলৈকে লৈ পোৱা নাই বাৰু। আৰু মই মুখত বেলেগ একোৱে ইউজ নকৰোঁ। ক্ৰীম ঘঁহোঁ বাৰু, কিন্তু তথাপিও মই মুখত মানে ফেচ ৱাছ একোৱে ইউজ নকৰোঁ। অকল এই পাপায়া চাবোনডোখৰে মই ইউজ কৰোঁ। এইডোখৰ ইউজ কৰি মই বহুতেই ভাল পাইছোঁ। মানে কি হয়, মোৰ মাজতে মানে এই নাকৰ এইখিনিতে এটা ক'লা সৰু সৰু দাগ হৈছিলে। তো এই চাবোনডোখৰ ঘঁহি মই ক'লা দাগবোৰো মোৰ গৈছে আৰু মুখত পিম্পলছো তেনেকৈ বাৰু উঠা নাই আজিলৈকে, কিন্তু তথাপিও কেতিয়াবা এটা দুটা উঠে যে, আজিকালি সেইখিনিও মোৰ নুঠা হ'ল। যিহেতু এতিয়া গৰমকালি, আপোনালোকে এই চাবোনডোখৰ গৰম ঠাণ্ডা বুলি একো কথা নাই, গোটেই বছৰে আপোনালোকে ইউজ কৰিব পাৰে। সঁচাকৈ মই বহুতেই ভাল পাইছোঁ। আৰু চাবোনডোখৰ নহয়
বহুত ডাঙৰ। মই কি কৰোঁ, যিহেতু অকল মুখতহে ঘঁহোঁ, সেইকাৰণে মানে দুডোখৰ কৰি লওঁ। চাবোনডোখৰ মানে ইমানেই ডাঙৰ, মই আপোনালোকক দেখাই দিছোঁ। মই মাজতে কাটি দুডোখৰ কৰি লওঁ, দেখিছেনে? ডাঙৰ হয় চাবোনডোখৰ, মাজতে কাটি মই দুডোখৰ কৰি লওঁ আৰু মুখত তাৰপিছত এপ্লাই কৰোঁ। আৰু মুখত আমি বাকী চাবোন যেনেকৈ ঘঁহোঁ মানে ধৰক তেনেদৰেই ঘঁহোঁ। আৰু এতিয়া মই চাবোনডোখৰ ঘঁহি মুখত আপোনালোকক দেখাম বাৰু কেনেদৰে ইউজ কৰে। একদমেই সহজ। আমি যেতিয়া মুখত লগাওঁ আৰু চাবোন সেই তেনেকুৱা ধৰণৰে চাবোন লগাওঁ যেতিয়া, তেনেকেই এতিয়া মই আপোনালোকক দেখামগৈ। এতিয়া ভালদৰে মুখখন পানীৰে ধুই ল'ম মই। আৰু এতিয়া এখন কোমল টাৱলৈ ভালদৰে মুখখন মচি ল'ম। আৰু সদায় আমি মুখত কটন কাপোৰ বা কোমল কপাহী কাপোৰেই মুচিব লাগে। মুচি ল'লোঁ। এতিয়া মই চাবোনডোখৰ এপ্লাই কৰিম। ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এনেও আমি যিকোনো বস্তু ইউজ কৰিলে মুখত এবাৰ মুখখন ধুই পিনিয়ে লগাব লাগে। আৰু চাবোনডোখৰ যিহেতু পাপায়া হয়, সেইকাৰণে চাবোনডোখৰ অৰেঞ্জ কালাৰ হয়। এতিয়া ভালদৰে মই ধুই দিম। দেখিছেনে মুখখন কিমান ক্লিন? আপুনি যদি মই এতিয়াতো এবাৰ ঘঁহিহে আপোনালোকক দেখুৱাইছোঁ, আৰু আপোনালোকে যদি ডেইলি এই চাবোনডোখৰ ইউজ কৰে তেতিয়াহ'লে ভাবকচোন কিমানেই মুখখন চাফা হ'ব। গৰমত ক'ৰবাৰ পৰা আহি যদি আপোনালোকে এই চাবোনডোখৰ ইউজ কৰে, আৰু খুব ভাল। আৰু অনলাইনত আপোনালোকে চাব। আৰু এইটোৱে মোৰ আছিল মুখত ঘঁহা আৰু মুখৰ যতন লোৱা। ইমান সহজ, দেখিছেনে? আৰু এই চাবোনডোখৰ মতা মানুহে বা অকল মাইকী মানুহে ঘঁহিব পাৰে তেনেকুৱা একো কথা নহয়। মতা মানুহেও ঘঁহিব পাৰে, মাইকী মানুহেও ঘঁহিব পাৰে। আৰু এতিয়া মই কাপোৰ এখিনি আছে, ধুনীয়াকৈ কাপোৰ চাপোৰ ধুই লওঁ। আৰু আজি হাজবেণ্ড ফুৰিব যাব পাছিঘাট ফালে লগৰ লগত, আৰু ময়ো আজি বাহঁতৰ লগত এফালে ওলাই যাম, মানে চিনেমা চাবলৈ যাম বুলি ভাবিছোঁ। কিমানখিনি হয় নাজানো, আৰু যাম বুলি ভাবিয়ে থৈছোঁ। টিকেট কটাই নাই, যিহেতু আজি দেওবাৰে আমাৰ মানে প্ৰায়ে প্লেনিং থাকে হাজবেণ্ড আৰু মোৰ। যিহেতু আমি দুটা সদায় ঘূৰিয়ে ফুৰোঁ একেলগতে, আজি তেওঁ যাব লগৰ লগত আৰু ময়ো বা আৰু বনাচী বাৰ লগত যাম বুলি ভাবি থৈছোঁ। আৰু এতিয়া মই কাম চামবোৰ কৰি লওঁ, আৰু এতিয়া কাপোৰখিনি মেলি লওঁ, কাৰণ ৰ'দটো বহুত ভালকৈ ওলাইছে। কিন্তু গৰমটো বহুত একদম মানে কেটকেটীয়াকৈ, মানে ৰ'দটো একদম গাত লগাৰ লগে লগে মানে হাতৰ ছালবোৰ যেন একদম পুৰিছে তেনেকুৱা অনুভৱ হয়। মানে ইমান মানে চোকা ৰ'দ নহয়। আপোনালোকৰ সেইফালে কেনেকুৱা ৰ'দটো জনাবচোন। ৰাতিপুৱা অকণমান ডাৱৰীয়া কৰিছিলে, বৰষুণ দিব বুলি ভাবিছিলোঁ, কিন্তু তথাপিও এতিয়া ৰ'দটো ওলোৱাৰ কাৰণে ভালেই লাগিছে, কাৰণ মোৰ কাপোৰ এগালমান আজি ধুইছোঁ। আৰু এইফালে হাজবেণ্ড আজি ফুৰিবলৈ ওলাইছে, মই নাযাওঁ, কাৰণ আজি আমাৰ দুইটা বেলেগ বেলেগ প্লেনিং ন। সিও তাৰ লগৰ লগত আৰু ময়ো আজি বাহঁতৰ লগত চিনেমা চাবলৈ যাম বুলি ভাবি থৈছোঁ। আৰু হিৰো একদম পূৰা টিপটপত গৈছে আজি, যিটো জিলিকি আছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত ক'বচোন। কৈ দিয়া কিবা এটা। ক'ত ফুৰিবলৈ যাব যে? পাছিঘাট যাম। অঁ, আৰু তুমি গৈ থাকা, বাই বাই। ময়ো কাম চাম কৰি লাহেকৈ ওলাই যাম আৰু। A few moments later. হেল্ল' গাইজ, চুলি তুলি ধুই আহিলোঁ, আৰু এতিয়া চুলিখিনি শুকুৱাই লওঁ আৰু কাপোৰখিনি চপাই লওঁ। তাৰপিছত বজাৰলৈ ওলাই যাম। আৰু আপোনালোকে ভিডিঅ'টো আকৌ চাই থাকক, বহুত দেৰি মূৰত লগ পালোঁ আপোনালোকক এতিয়া। আৰু এতিয়া মই কাপোৰখিনি ৰ'দৰ পৰা আনি লওঁ, আৰু ৰ'দটো ইমানেই চোকাকৈ ওলাইছে নহয়, কাপোৰ শুকালেই লৈ আহোঁগৈ। আৰু এতিয়া আহিলোঁ 99লৈ, আৰু ইয়াতে 99ৰ বস্তুও পায়, আৰু সকলোবোৰ মিক্স কৰি ৰখা হৈছে, অকল 99ৰ নহয় বাৰু। তাৰপিছত আজি ফাৰ্ষ্ট টাইম আহিছোঁ, সেয়ে ভাবিলোঁ ভিডিঅ'টো কৰোঁ আৰু আপোনালোককো দেখাওঁ। আৰু এইফালে বনাচী বা চাই আছে, বা আহি পোৱাহি নাই। আৰু এইফালে ৱাল হেংকিং হয়, এইখিনি ইমান কিউট কিউট বেবী, দেখিছেনে? ভাল লাগিছে। আৰু এই ঘড়ীটো ভাল লাগিছে। অঁ, আৰু ইয়াতে বা এজনী লগ পাইছোঁ, তো বাৰ মুখৰ পৰা জানো আহকচোন ইয়াতে কি কি পোৱা যায়। ইয়াতে আপোনাৰ সকলোবোৰে ঘৰত ব্যৱহাৰ কৰা সকলোবোৰ বস্তুৱে পোৱা যায়। তলত আছে বাচনৰ পৰা আদি কৰি
এচি ধৰি লওক কুকাৰ চুকাৰ এইবিলাক মানে কিটচেনত লগা বস্তু সকলো পাই যাব আৰু ইয়াতে ন ফ্ৰণ্টত দেখি আহিলোঁ 99 বুলি তো তাৰ বিষয়ে আপুনি মানুহক কৈ দিয়ক যে অকল 99ৰে পায়নে আৰু দামবোৰ অলপ বেছি কম তেনেকুৱা হ'ব মানে নাই মানে কি হ'ল বহুতে ভাবে মানে 99 বজাৰ 99 বুলি ক'লে ভাবে মানুহে যে 99ৰে নেকি বস্তু সেনেকুৱা বুলি ভাবে কিন্তু তেনেকুৱা নহয় 99 মানে কি হ'ল 99ৰ বস্তু পোৱা যায় কিন্তু তাতকৈ হাই প্ৰডাক্টো আছে মানে তাতকৈ 499ত সৰু বেগ আছে এইবিলাকো পোৱা যায় আৰু ইয়াতে জুৱেলাৰী আছে জুৱেলাৰী চেট আছে মই সেইখিনি দেখাম বাৰু এইফালে আছে আৰু বাৰ লগত কথা পাতি ভাল লাগিলে থেংক ইউ ফালে বেগ ধুনীয়া লাগিছে আৰু এতিয়া আমাৰ ইয়াত বজাৰ কৰা হৈ গ'ল এতিয়া আমি সিধা ৰাস্তাত যদি পাওঁ ফুচকা খাম ফুচকা খাই মেলি আমি চিনেমা হলত যাম কাৰণ টিকেট কটা নাই এতিয়া ইয়াৰ পৰা আমি ওলাই দিওঁ আৰু টিকেট পাই গ'লোঁ কৰিছোঁ দে স্কেন 6টা পৰা পাম আৰু 6টা বজাৰ পৰা চাম আৰু সেইফালে দুইগৰাকী ওপৰতে ফুচকা খাই আহিলোঁ 6টা বজাত হৈ গ'ল A few moments later. আৰু এতিয়া আমি ফিল্ম চাই গৈ থাকোঁ আৰু এতিয়া আমি বাহিৰত আহি পিনি এইফালে আলু চপ আৰু পকৰি খালোঁ আৰু খাই মেলি এতিয়া বাও ঘৰলৈ যাবগৈ বনাইছে বা আৰু মই গৈ থাকোঁ চিনেমা চাই মেলি পকৰি আলু চপ খাই মেলি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু বজাৰ কেইটামান কৰিব আছে বজাৰ কৰি মেলি ঘৰলৈ গৈ থাকিম আৰু এতিয়া চিনাকিত সোমাওঁ আৰু চিনাকিত সৰু সুৰা কেইটামান বস্তু ল'বলৈ আছে লৈ মেলি আৰু ঘৰলৈ গৈ থাকিম আৰু বেছি বজাৰ নাই বাৰু এনেই সৰু সুৰা কেইটামান বস্তু আছে বনাচিবা আৰু মই সোমাওঁ বা ঘৰলৈ গুচি গ'ল এতিয়া 8টামান বাজিবলৈ হ'ল সোমাই লওঁ ভিতৰত কি কি লওঁ চাই লওঁ ঘৰত আকৌ সৰু সুৰা বজাৰ কেইটামান কৰি লওঁ বুলি ভাবিছোঁ বহুত কিবা কিবিও নহয় আৰু কিছুমান সৰু সুৰা আছে সেইখিনিকে লৈ লওঁ যিহেতু ওলাই আহিছোঁ যেতিয়া আৰু লৈ লওঁ এতিয়া আৰু আজি যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টেক কেয়াৰ